নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ জনপ্ৰিয় অভিনেতা মুকুতা দাৰ জীৱনৰ বিষয়ে। বলকচোন মুকুতা দাৰ বিষয়ে কিছু কথা জানো। মুকুতা দাৰ আচল নাম হৈছে অশ্বিনী ডেকা, ঘৰ হৈছে বাইহাটা চাৰিআলিত আৰু তেওঁৰ ডেট অফ বাৰ্থ হৈছে 1991 18 ডিচেম্বৰ। তেওঁৰ ঘৰত তেওঁ মাক, দেউতাক, ককা, আইতা আৰু ভণ্টি আছে। দেউতাকৰ নাম হৈছে কেশৱ ডেকা, মাকৰ নাম হৈছে ৰঞ্জিতা ডেকা। কৰ্মজীৱন হিচাপে তেওঁ বেহাৰবাৰীত আগত DY365ৰ কমেডি কিং শ্ব' এটা কৰিছিল। তাৰপিছত তেওঁ চিনেমা হিয়া দিয়া নিয়া এইখনত অভিনয় কৰে। তাৰপিছত তেওঁ ভাড়াঘৰ নামৰ ধাৰাবাহিকখনত কিছু অভিনয় কৰিছিল। তাৰপিছত তেওঁ 2013 চনত বেহাৰবাৰীত পাৰ্মানেণ্ট হিচাপে কাম কৰিবলৈ লয়। তেওঁৰ প্ৰিয় অভিনেতা হৈছে যতীন বৰা, প্ৰিয় অভিনেত্ৰী হৈছে বৰষৰাণী বৈশ্য, প্ৰিয় ছিংগাৰ হৈছে জুবিন গাৰ্গ। গতিকে ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈকে ইমানেই আছিলে। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।